প্ৰথমে জুবিন গাৰ্গ, এবাৰ বিপিন চাওডাং। সিদিনা জুবিন গাৰ্গে পত্নী আৰু সতীৰ্থসহ সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক। বিতৰ্ক হ'ল, উত্তাল হ'ল ছ'চিয়েল মিডিয়া। কা বিৰোধী জুবিনক লৈ সন্দেহ হ'ল একাংশৰ। অৱশেষত জুবিনে স্থিতি স্পষ্ট কৰি ক'লে ৰাজহুৱা কামৰ বাবেহে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। বহুদিন লগ পোৱা নাছিলোঁ, সেইকাৰণে লগ পাবলৈ গ'লোঁ আৰু কিছুমান কথাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এইবাৰ আৰু এজন ভাই হতই ককাই হতই ঘর ঘেরুয়াবি বাড়ি ঘেরুয়াবি আরু ঘেরুয়াবি জাতি ভাই হতই ককাই হতই অনাও অসমীয়াক কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি। কা বিৰোধী বিপিন চাওডাং মাজুলী পালেহি। ঠিকেই হৈছে, আন্তঃজিলা যাতায়াত বন্ধ থকাৰ মাজতো মাজুলীত উপস্থিত হ'ল শিল্পী বিপিন চাওডাং। মুখ্যমন্ত্ৰী সাক্ষাৎ কৰাৰ পাছত সাংবাদিকক চাওডাঙে কি ক'লে শুনক। আচলতে মই বিমল বৰাক লগ কৰিবলৈ আহিছিলোঁ। হয়ো, বহু কষ্ট কৰি টিংখাঙৰ বিধায়ক বিমল বৰাক লগ কৰিবলৈহে মাজুলী পালেহি প্ৰতিবাদী শিল্পী বিপিন চাওডাং। পুত্ৰৰ বিদ্যালয়ৰ অধ্যক্ষৰ সৈতেহে আহিল চাওডাং। জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ লগত গড়কাপ্তানী গেষ্ট হাউচত জাতি মাটিৰ গীত গোৱা শিল্পীজনে কি পাতিলে স্পষ্ট নহ'ল। লগৰজনৰ লগত আহিছিলে, প্ৰিন্সিপালৰ লগত আহিছিলোঁ, যিখন স্কুলত মোৰ ল'ৰাটো পঢ়ে। একচুৱেলি বিমল বৰাক লগ পাবলগীয়া আছিলে, সেইটো কাৰণে আহিছিলোঁ। বুধবাৰে মাংগলিক পৰিৱেশত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে মাজুলী গড়কাপ্তানী বিভাগৰ কাৰ্যালয় আৰু গেষ্ট হাউচ। তেনে মুহূৰ্ততে জাতিৰ মংগল চিন্তা কৰিয়ে হয়তো মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে বিপিন চাওডাঙে। গতিকে সকলোৰে মংগল হওক, বিপিন চাওডাঙৰো অসমীয়া জাতিৰো। ভিডিঅ' জাৰ্নেলিষ্ট ৰেদীপৰ সৈতে মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলী, প্ৰাগ নিউজ। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দন। যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।